শুনা, তুমি এক্সামবোৰ ভালকৈ দিবা হা এইবাৰ। নহ'লে যে মোক ঘৰৰ মানুহে বেলেগৰ লগত বিয়া দি দিব। আৰে ৰ'বা না, আৰে কি হৈছে? জানানা আজি বিকাশৰ গাৰ্লফ্ৰেণ্ডৰ বিয়া ঠিক হৈছে। কিয়? তাক বিকাশৰ চৰকাৰী চাকৰি নাই। তেতিয়াহ'লে তুমি কিয় ভয় খাই আছা? মোৰ ভয় হয় জানা, তোমাকো যদি তোমাৰ ঘৰৰ মানুহবোৰে। আৰে হ'ব এইটো লোৱা। এইটো আৰু কিয় আনিব লাগে? উঠা ব'লা। চোৱা, সম্পৰ্ক এটা যদি অকল এটা চাকৰিৰ কাৰণে ভাঙি যায়, সেইটো কেতিয়াও সম্পৰ্ক হ'বই নোৱাৰে। তুমিয়েচোন মোক পাখি মেলি উৰিবলৈ শিকালা, আৰু মোৰ সুখ দুখ প্ৰতিটো ক্ষণত তুমি আছিলা মোৰ তাত। এতিয়া তুমি কৈ আছা যে অকল এটা চৰকাৰী চাকৰিৰ কাৰণে মই আনৰ লগত গুচি যাম। হা, কিয় ধেমালি কৰি আছা? চাকৰি চাই পিনে সম্পৰ্কত আহা আৰু দুজনে সম্পৰ্কত থাকি একেলগে চাকৰি কৰাৰ মাজত কিন্তু তফাৎ। গতিকে টেনশ্যন অকল কেৰিয়াৰক লৈয়ে কৰা, বাকী ভাল পোৱাত শান্তি থাকিলে হ'ল।